গুজৰাট হাৰিয়ানাৰ হাজিৰা কৰিবলৈ গৈছে এই অঞ্চলৰ কোনোবা যে মহিলা বেলেগত কাম কৰিবলৈ গৈছে তেখেতসকলৰ কাৰণে সংস্থাপন লাগিবনে নাই চৰকাৰেতো যি পাৰে দিলে 1 লাখতকৈ বেছি চাকৰি অসম চৰকাৰে দিলে আমিও যিমান পাৰো চাকৰিবিলাক দি আছো গতিকে সংস্থাপনৰ কাৰণে আমি বিভিন্ন গৰু ছাগলী পালন গাহৰি পালন এগ্ৰিকালচাৰৰ কাম এইবিলাক সহায় কৰি আছো কিন্তু এটা মেট্ৰিক পাছ কৰা BA পাছ কৰা MA পাছ কৰা বহুত ল'ৰা ছোৱালীয়ে খেতি কৰিব নিবিচাৰে সেইসকলে যাই পেলাই বাহিৰত এতিয়া ইণ্ডাষ্ট্ৰিতে কাম কৰি আছে আৰু সেই ইণ্ডাষ্ট্ৰি যদি আমাৰ একো ক্ষতি নোহোৱাকৈ আহে তাত আপোনাৰ কি ক্ষতি আছে আৰু সেই ইণ্ডাষ্ট্ৰিটো এনেই নহয় ইয়াৰ আইন কানুন সব ফলো কৰি কলা হ'ব আৰু যিসকল তাতে বহি আছে এই বহি থকা পৰিয়াল কোনো ইয়াৰ পৰা যাব নালাগে তেখেতসকলৰ মাটি তাতে থাকিব যাৰ জিৰাত আছে জিৰাতৰো কম্পেনচেশ্যন দিয়া হ'ব সো এই কথাকে যদি আজি বাহিৰৰ পৰা আহি হাল্লা কৰে ৰাজনৈতিক মুনাফাৰ কাৰণে আজি তেখেতসকলৰ দিনত নহল কাৰণে আমাৰ দিনত হোৱা কাৰণে তেখেতসকলে ৰাজনীতি আৰম্ভ কৰিলে আজি আপুনি যাই পেলাই ইণ্টাৰভিউ লওকচোন চালাকাটিৰ ওচৰে পাজৰে মানুহৰ লাভ হৈছে নে নাই আপুনি BRPL ওচৰে পাজৰে যাই পেলাই ইণ্টাৰভিউ লওক লাভ হৈছে নে নাই তাত এটা দুটা জেনেৰেশ্যন আনএমপ্লয়েড নাছিলে গতিকে এই ইণ্ডাষ্ট্ৰি হোৱাৰ পিছত ইয়াত 3টামান জেনেৰেশ্যন অহা 2টামান 3টামান জেনেৰেশ্যন ইয়াত আনএমপ্লয়েড নাথাকিব ইয়াত ধুবুৰীৰ পৰা লৈ পৰ্বতজোৰাৰ পৰা কোকৰাঝাৰৰ পৰা লৈ গোটেই লোৱাৰ আছামৰ 8-10 হাজাৰ ইলিজিবল ইউথবিলাক যুৱ যুৱতীসকলে এমপ্লয়মেণ্ট হৈ যাব গতিকে এই ইণ্ডাষ্ট্ৰিটো আমি এনেই আমি ইয়াতে আমন্ত্ৰণ কৰা নাই অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া এডভান্টেজ আসাম 2.0 যিটো আয়োজন কৰিলে তাত বহুতখিনি বিনিয়োগ আহিছে এই বিনিয়োগটো অসমৰ চুকে কোণে দিব বিচাৰিছে এই ইণ্ডাষ্ট্ৰিটো আমি ইয়াতে নানিলে বেলেগত বহুত জায়গা আছে আমি ইণ্ডাষ্ট্ৰিটো এটা ৰেল কষ্ট ফেক্টৰী আজি পৰ্বতজোৰাত হৈ আছে 300 কোটি টকা চেংচন হ'ল এই ৰেল কষ্ট ফেক্টৰী আমি অকল পৰ্বতজোৰা নেকি আমি বাক্সাটো কৰিব পাৰোঁ চিৰাঙতো কৰিব পাৰোঁ ওদালগুৰিতো কৰিব পাৰোঁ কিন্তু আমি পৰ্বতজোৰাত কৰিব বিচাৰোঁ কাৰণটো হৈছে কি এই অঞ্চলটো বহুত বছৰ নেগলেক্টেড হৈ আছিলে পিছ পৰি আছিলে এটা সময়ত উগ্ৰপন্থীৰ সমস্যা আৰ্মি পুলিচৰ অপাৰেশ্যন অৰ্থনৈতিকভাৱে বিভিন্ন দিশত পিছ পৰি আছিলে গতিকে আজি এই গোটেই কথাটো চাই পেলাই এই অঞ্চলটো উঠাই নিব লাগে এই কাৰণে অৰ্থনৈতিকভাৱে উঠাই নিয়াৰ কাৰণে ইয়াত আয়ুষ্মান হস্পিটেল এটা ৰাখা হৈছে পলিটেকনিক ইয়াতে চেণ্টাৰ ৰাখা হৈছে আৰু ইণ্ডাষ্ট্ৰিত কাম কৰিবৰ কাৰণে যিসকলে ইণ্ডাষ্ট্ৰিত কাম কৰিব সেইসকলক এডভান্স আমাৰ 11খন ITIত আমি ট্ৰেইনিং দিব বিচাৰিছোঁ যাতে ইয়াতে স্কিল হয় আৰু ইলিজিবল হয় দেখা যাচ্ছে আপনি তার মানে অভিযোগ কৰিব খোজে নাকি যে BPF এইটো কাম কৰি আছে মানুহখিনি আপুনি নিজে স্টাডি কৰকচোন আমিতো আমাকতো ৰিপৰ্ট দি আছে সবে দি আছে পুলিচে জানে সবে জানে দুদিন আগত প্ৰমিলা ৰাণী বাইদেৱে আহি কৈছে যে ট্ৰাইবেল বেলেণ্ড ব্লকত থাকিবলৈ মাটিৰ কোনো অধিকাৰ নালাগে আমি কাগজ নালাগে এনে থাকিব পাৰি এইটো এটা কথা নেকি আমি ট্ৰাইবেল মানুহ বেলেণ্ড ব্লকত আমি থাকোঁ কিন্তু আমাকতো কাগজ লাগিবতো পেপাৰ নহ'লে কেনেকৈ থাকিব ইয়াৰ আগত কেইদিনমান আগত তেখেতসকলৰ আৰু বহুত লিডাৰ আহি গ'ল সদায় কোকৰাঝাৰৰ পৰা আহি আছে ইয়াৰ ৰাইজেতো সাদা চিধা ৰাইজ ইয়াৰ ৰাইজে এই ৰাইজক মানে ইহঁতৰ অধিকাৰটো খৰ্ব কৰি কোনো একো নকৰে ময়ো বড়ো মানুহ মই নিজে বড়ো ল'ৰা হৈ পেলাই কোনোবা এজন বড়ো মানুহৰ মাটি বাৰীটো ক্ষতি হওক এইটো মই চিন্তা কৰিম নেকি কি কৈছে চাওক ইয়াৰ ওপৰত মই বহুত বেছি কথা ক'ব বিচৰা নাই নিৰ্বাচন খেলাৰ কাৰণে নিজে নিজে প্ৰিপাৰেশ্যন কৰি আছে চবে নিজে নিজে কৰিব বহুতবাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াও ইয়াৰ ওপৰত ক'লে বহুতবাৰ আমাৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াও ক'লে আমাৰ পৰাও বহুতবাৰ ক'লোঁ গতিকে নিৰ্বাচনটো হ'ব ছেপ্টেম্বৰত আৰু 4 মাহ আগৰ পৰা আমি ইমান নিৰ্বাচনক লৈ অস্থিৰ হৈ যাওঁ এই 4 মাহ আমাৰ কাম কৰাৰ পৰিৱেশে নাথাকে সো আগতে কাম কৰি লওঁ আজি ইয়াতে আহি পেলাই আমি 1245 ঘৰৰ পৰিয়ালক মাটিৰ অধিকাৰ দিলোঁ আৰু আহি 1500ক দিম তেনেকুৱা বহুত কাম কৰি আছোঁ গতিকে নিৰ্বাচনৰ টাইমত ইলেকশ্যন কমিশ্যনে ভাল এটা সময় দিছে যে 1 মাহ এই 1 মাহত যিমান হুলস্থুলে কৰি থাকক ইলেকশ্যনৰ সময়ত ভাষণ দিয়ক আপুনি ক্ৰিটিচাইজ কৰক কাকবা কোনোবা গালি পাৰক কিবা কৰক বেয়া ফটো ওলাই দিয়ে কিবা ভিডিঅ' ওলাই দিয়ে যি কৰে 1 মাহত কৰি থাকক আৰু 3টা মাহ কিমান লছ কৰোঁ এই 3টা মাহত কাম কৰোঁ আমি বড়োলেণ্ডত আগত 30-40 বছৰ ইমান ক্ষতি হৈ গ'ল যে বিভিন্ন সংগ্ৰাম বিভিন্ন পৰিৱেশৰ নামত এতিয়া আমি এটা মিনিটৰ মানে আমি শেষ কৰিব নোৱাৰোঁ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে সবকো কৈ দিছে যে ভাৰতবৰ্ষখন বিকশিত দেশ হ'ব লাগিব বাই 2047 চনৰ ভিতৰত মুখ্যমন্ত্ৰী ডাঙৰীয়াই টাৰ্গেট কৰিছে যে অসমখন ভাৰতৰ ভিতৰত উন্নত ৰাজ্য হ'ব লাগিব গোপীনাথ বৰদলৈ ডাঙৰীয়াৰ পৰা বহুত মুখ্যমন্ত্ৰী আহিল গ'ল কিন্তু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এটা ভিজন এটা ৰাইজৰ আগত দাঙি ধৰিছে আৰু সেই ভিজনটো ফুলফিল কৰিবলৈ তেখেতে কামখিনি কৰি আছে যে আজি যেনেকৈ নহওক অসমখন ভাৰতৰ ভিতৰত এখন উন্নত ৰাজ্য হ'ব লাগিব আৰু অসমখনে বেলেগৰ পৰা ধাৰ লোৱা ৰাজ্য হ'ব নালাগে অসমৰ পৰা দিব পৰা এখন ৰাজ্য হ'ব লাগে সো আজি এনেকুৱা এটা সুন্দৰ পৰিৱেশত বড়োলেণ্ড অঞ্চলটো ৰাজনৈতিকভাৱে 10টা কথা কৈ কিয় উত্তপ্ত কৰি ৰাখিব লাগে
মই বিচাৰিছোঁ সুস্থ হৈ থাকক। ইলেকশ্যন ওচৰত আহিলে আপুনি যিমান যি হাল্লা